ভাবি পোৱা নাই কি হ'ব কি নহ'ব এতিয়া হঠাৎ যেহেতু গাড়ীখন গৰম হৈ মানে ইঞ্জিন এখন দলং পাও হৈছিল আৰু হঠাৎ এতিয়া গাড়ীখন ইয়াতে ৰখাব লগা হৈছে আৰু এইবোৰ যে পুৰা গৰম হৈ গৈছে। আজি ভিডিঅ'টোত আপোনালোকে দেখা পাব কেনেকৈ আমাৰ নতুন গাড়ীখনত বহুত ডাঙৰ এটা এক্সিডেণ্ট হোৱাৰ পৰা বাচিলোঁ, লগতে কণমানি এজনীক কোচত লৈ কিমান বেছি অসুবিধা হ'ল সেইখিনিও দেখা পাব। ওয়েলকাম বেক টু এ চেনেল অবুলু নমস্কাৰ। কেনে খুব আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে। যিহেতু মই এতিয়া মাহঁতৰ ঘৰত আছোঁ আৰু যোৱাকালি আমি মানে মা মই ভাইটি আমাৰ কণমানিজনী মানে লিভা লগতে আমাৰ ড্ৰাইভাৰ দাদা দেউতা যোৱা নাছিলে বাৰু। চ' আমি মানে এঠাইত বহুত ধুনীয়া এটা জেগাত ফুৰিবলৈ গৈ আছিলোঁ, যিহেতু দুদিন পিছত ভাইটিৰো মানে হোষ্টেল খুলিব কলেজ খুলিব। চ' সেইটো কাৰণে আমি যিহেতু ক'তো যোৱা হোৱা নাছিলে সেইকাৰণে এঠাইত মানে আপোনালোককো দেখালোঁ হয় আমিও গ'লোঁ হয়, সেনেকৈ মানে গৈ আছিলোঁ আৰু বহুত ধুনীয়া এটা জেগাত। কিন্তু যোৱা সময়ত মানে হঠাৎ মাছ ৰাস্তাত আমাৰ লগত কি এটা অঘটন নহৈ কিনে আমি কেনেকৈ বাচিলোঁ, মানে বহুত ডাঙৰ এটা বিপদৰ পৰা কেনেকৈ বাচিলোঁ আপোনালোকক দেখাম। মানে ক'ত যাবলগীয়া মানুহ আমি ক'ত গৈ পালোঁ। আপোনালোকে নিশ্চয় ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইলখন চাই কিনে গমেই পাইছে নিশ্চয় কিবা নহয় কিবা এটা ঘটনা হৈছে বুলি। সেইটোৰ কাৰণে মই যিহেতু এনেকুৱা ঘটনাবোৰ প্ৰায় মানে ৰাস্তাত হৈয়ে থাকে, সেইটোৰ কাৰণে মই এই ভিডিঅ'টো কৰিছোঁ যাতে আপোনালোকৰ যদি ইন ফিউচাৰ হয় আপোনালোকে কেনেকৈ বাচিব পাৰে। হঠাৎ একদম সৰু এজনী কণমানি বাচ্ছা এজনী লগত থকাৰ পিছত কেনেকুৱা কি চিটুৱেশ্যন এটা হৈ গৈছিলে মাছ ৰাস্তাত, এটা ডাঙৰ ঘটনা হৈছিলে। চ' বলক আপোনালোকক এতিয়া দেখাম। এয়া শৰাইঘাট দলংখন এইখিনি শৰাইঘাট দলং অকণমান জাষ্ট পালোৱে হয়। এইফালে অহাৰ লগে লগে ইফালে ভাইটিয়ে ফোন কৰি আছে, দাদা আছে, মা আছে, মাইনা আছে আৰু এয়া চাওকচোন গোটেই গাড়ীখন পূৰা হিট হৈ গৈছে, মানে পূৰা গাড়ী এইফালে হিট হৈ পূৰা মানে ভাগ্য ভাল আমি মানে ৰখি দিলোঁ। বেছি সময় হোৱাই নাছিলে, 1 ঘণ্টা 10-15 মিনিটমান হৈছিলে ঘৰৰ পৰা ওলোৱা। মানে হঠাৎ মানে ভাবি পোৱা নাই কি হ'ব কি নহ'ব এতিয়া হঠাৎ যিহেতু গাড়ীখন গৰম হৈ মানে ইঞ্জিন পূৰা গৰম হৈ গৈছে। শৰাইঘাট দলং পাও হৈছিল আৰু হঠাৎ এতিয়া গাড়ীখন ইয়াতে ৰখাব লগা হৈছে। এচি একদম স্লাইটলি দি দিছিলোঁ, এচিটো যিহেতু অকণ গৰমো আছে, বহুতো নহয় মানে বতৰটো ডাৱৰীয়াও মাজে মাজে অকণমান বৰষুণ সেনেকুৱা টাইপ আৰু হ'লেও এচিটো অকণমান চলি আছিলে। তাৰপিছত ভিতৰৰ পৰাতো হঠাৎ পূৰা গোন্ধ পাইছোঁ, মানে বহুত মানে একদম কিবা পুৰা গোন্ধ। আমি ভাবিছোঁ বাইক চাইডেৰে গৈ আছে, বাইকৰ চাগে কুহাৰ গোন্ধ, কিন্তু নহয়। যেতিয়া অকণ ৰখি কিনে চালোঁ পূৰা বডিটো মানে বহুত বেছি গৰম হৈ গৈছে গাড়ীখনৰ আৰু এইবোৰ যে পূৰা গৰম হৈ গৈছে। ভাগ্য ভাল আজি ভগৱানে বচালে, মানে মোৰ এনেই ভয় লাগে গাড়ীত উঠিব, তাতে এইবোৰ মানে দেখি আৰু বেছি ভয় লাগি গৈছে। আৰু চবতকৈ মানে বেছি বেয়া লাগিছে কাৰণ এই লিভাও আছে, মানে লিভাও আমাৰ লগত আছিল, তাইও তেনি এতিয়া বহুত বেছি কষ্ট পাইছে বাৰু। এতিয়া মাতিছোঁ ছাৰ্ভিচ কৰা, মানে ছাৰ্ভিচ টাটা মটৰ ছাৰ্ভিচক, তেওঁলোক আহি আছে বোলে, কিন্তু হ'লেও বহুত সময় হ'ল। হৈছিলেনো গাড়ীখন গৰম হৈ গৈছে, ইঞ্জিন হেৰি হৈ গৈছে, গৰম হৈ গৈছে। মানে কিহৰ কাৰণে হোৱা যেন পাইছে? এইটো মানে এতিয়া ইঞ্জিনৰ প্ৰব্লেমটো ধৰিব নোৱাৰি, আমাৰ ভিতৰৰ বস্তুটো। বেছি দিন হোৱাও নাই নহয় গাড়ীখন কিনা। তাকে এতিয়া আপোনালোকৰ কাৰোবাৰ যদি এনেকুৱা হৈ পাইছে নিশ্চয় কমেণ্টত ক'বচোন। আমাৰ মানে আজি বহুত বিপদ আৰু একদম ভাল বিপদৰ পৰাই বচা যেন হৈছে আৰু, কাৰণ হঠাৎ গাড়ী চাড়ী এইবোৰ ভিডিঅ'ত দেখি থাকোঁ ন, একদম ইঞ্জিন চিঞ্জিন গৰম হৈ ধোঁৱা চোহা ওলাই যায়, গাড়ী চাড়ী জুই লাগি যায়, সেইখিনি যে নহ'ল, ভাগ্য ভাল বাচিলোঁ। আৰু এতিয়া ভাইটিয়ে টাটা মটৰ্ছ ৰোড ছাইড এছিষ্টেণ্টক ফোন কৰি আছে, তেওঁলোকক মানে গোটেইখিনি ডিটেইলছ দি আছে, আমি ক'ত আছোঁ, আমাৰ লোকেশ্যন কি, কেনেকুৱা কি কণ্ডিশ্যন হৈছে বুলি। আৰু ইয়াত দেখিছেনে অলপ পিছতে তেওঁলোকৰ এই গাড়ীখন আহি পালে। এতিয়া এইখনৰ ওপৰত আমাৰ গাড়ীখন উঠাই কিনে লৈ যাব, কিন্তু মেইন কথাটোৱে হ'ল আমাৰ গাড়ীখন ষ্টাৰ্ট কৰিলে মানে এটা পুৰা গোন্ধায়, মানে যিহেতু ইঞ্জিনটো বহুত বেছি গৰম হৈ গৈছে, বডিটো গৰম হৈ আছে, কিন্তু হ'লেও একদম ভয়ে ধুনীয়াকৈ গাড়ীখন উঠালে আৰু বান্ধি দিলে। গাড়ীখন এইফালে আহি পালে, এতিয়া মই চাগে মই আগত বহিম। ৰ'দত অৱস্থা বেয়া, ফুৰিব যোৱা মানুহ ক'ত এতিয়া উঠিব লগা হৈছে, গাইছ বহুত বেয়া ডেঞ্জাৰ হৈছে। দাদাৰ ভেনতে বহি লৈছোঁ কাৰণ যিহেতু এতিয়া ডাইৰেক্ট মেকানিকৰ তাত নিব, মেকানিকৰ তাত নিয়াৰ পিছতে চেণ্টাৰত নিব, সেনেকুৱা কি হৈছে এতিয়া ইয়াতে গৈ আছোঁ। ভাই জীৱনত এনেকুৱা পোৱা নাছিলোঁ, তাকে চবতকৈ বেছি আমাৰ কণমানিজনীৰ কাৰণেহে বেছি বেয়া লাগিছে, কাৰণ ইমান বেছি গৰমত মানে তাইক আজিলৈ বাহিৰত ওলাই লৈ যোৱা নাছিলোঁ, আৰু তাই যিহেতু বহুত বেছি সৰু হয়, ভয় লাগি আছিলে যে কি হ'ব কি নহ'ব। এইফালে গাড়ীখনো এৰিব নোৱাৰি, ভাইটি আৰু ড্ৰাইভাৰ দাদাৰ লগত মানে গাড়ীখন অকলে আমি মা আৰু মই এৰি আহিব ভাল নালাগিল, যিহেতু তেওঁলোকে কি কৰিব কি নকৰিব বুলি, আৰু বহুত দূৰ আহি গৈছিলোঁ ঘৰৰ পৰা। সেইকাৰণে ভাবিলোঁ যি হয় দেখা যাব, আমি সকলো একেলগে ঘৰত যাম, গাড়ীখন থ'ব লাগিলেও থ'ম, বা যদি ভাল হয় তেতিয়াহ'লে ভাল হ'লেও লৈ যাম।
মটৰ্ছৰ ডিলাৰত আহিছোঁ তাৰপিছত এতিয়া চাম আৰু ছাৰ্ভিচ চেণ্টাৰত কি হয় মাহত গৈছে ইমান গৰমত ইমান কষ্ট কৰি এই ছাৰ্ভিচ চেণ্টাৰখনততো আহিলোঁ কিন্তু আহি কিনে একোৱে লাভ নহ'ল কাৰণ যিহেতু তেওঁলোকৰ তাতে বোলে একোৱে বস্তু নাই আমাৰ গাড়ীখনত কি হৈছে চাবলৈ সেইকাৰণে তেওঁলোকে এতিয়া বেলেগ এঠাইত যাব দিছে তাৰপিছত আকৌ যেনেকৈ আহিছিলোঁ সেনেকৈ আকৌ উভতি কিনে আমি গ'লোঁ লখৰাৰ ছাইডত লখৰাত বোলে এখন আশুতোষ বুলি আছে সেইখন ছাৰ্ভিচ চেণ্টাৰত যাব দিছে সেইটো সেই চেণ্টাৰটোত গৈছিলোঁ সেইটো বাইহাটা চাৰিআলিৰ ওচৰত আৰু এতিয়া আহিছোঁ আমি আশুতোষ বুলি যোনটো ছাৰ্ভিচ চেণ্টাৰ এতিয়া মানে গাড়ীখন ভালকৈ চালে আৰু ক'লে যে একদম মাইনৰ এটা কিবা প্ৰব্লেম আছিলে বেছি মেজৰ নহয় তাকে ভাল কৰিলে এতিয়া মানে একদম দিনটো এনেই যোৱাখন হ'ল আৰু হঠাৎ গাড়ীখন যেতিয়া ইমান বেছি গৰম হৈ গ'ল এনেকুৱা লাগিছে যেনে অকণমান পিছতে কিবা ধোঁৱা চোহাই ল'ব নেকি সেইটো কাৰণে বেছি ভয় কৰিলোঁ আৰু ইয়াতে আহিলোঁ কিন্তু ইয়াতে মানে তেওঁলোকে ইমান মানে ডাইৰেক্ট কৈছে আৰু একো বোলে মেজৰ নহয় একো নহয় এইবোৰ হয় আৰু এই ছাৰ্ভিচ চেণ্টাৰটোত আহি গম পালোঁ আমাৰ বোলে গাড়ীখনত একদম সৰু এটা মাইনৰ প্ৰব্লেম হৈছিলে যিটোৰ কাৰণে আমাৰ গাড়ীখন বহুত বেছি হিট হৈ গৈছিল মানে গাড়ীখন বোলে হাফ ষ্টিয়াৰিঙত চলাৰ কাৰণে গাড়ীৰ ইঞ্জিনটো পুৰা গৰম হৈ গৈছিলে আৰু চেক কৰি ক'লে বেলেগ বোলে একোৱে প্ৰব্লেম নাই কলৰ পৰা কোম্পানীৰ পৰা মেনেজ চেনেজ এইফালে চব মানে ইয়ে যে মেনেজ কৰিছে যিহেতু দেউতাও নাছিল আৰু মা আৰু মইতো মাইনাক লৈ আছোঁ মাও ধৰা ইমান নাজানে এতিয়া ভাইটি কিন্তু মই এতিয়া হিন্দীত কল কৰে মাক কৈছোঁ কলটো ধৰা এতিয়া হিন্দীত কথা কয় মাইনা মানে কোম্পানী ডাইৰেক্ট কল কৰিলে হিন্দীত কল কৰে ন মায়ে নাজানে আৰু ময়ো মাইনাক লৈ থাকোঁ কাৰণে ইয়ে পুৰা যে মেনেজ কৰিছে আৰু যিহেতু এতিয়া কম সময়তে আমাৰ গাড়ীখনো ঠিক হৈ গ'ল আমাৰ হাতত পুৰা আধা দিন আছে যিহেতু ৰাতিপুৱাই ঘৰৰ পৰা ওলাইছিলোঁ আৰু ইমান সময় আমি এতিয়া ক'ত যাওঁ ক'ত নাযাওঁ আমি ভাবিলোঁ মা কামাখ্যা মন্দিৰতে দৰ্শন কৰিব যাওঁ যিহেতু গমেই পাইছে কি খেলি মেলি হৈছে আমি বেলেগ জেগাত যোৱা কথা আছিলে কিন্তু যিহেতু গাড়ীখন প্ৰব্লেম দিলে আৰু বহুতখিনি মানে টাইম লষ্ট হৈ গ'ল সেইকাৰণে সেইটো জেগাত যোৱা নহ'ব কিন্তু আমি এতিয়া ভাবিছোঁ মা কামাখ্যাক দৰ্শনটো কৰি যাওঁ আৰু ইয়াতে যে মা কামাখ্যা মন্দিৰৰ দুৱাৰখনো সোমাইছোঁ আৰু ইয়াতে যে এটা আনএক্সপেক্টেড বস্তু হয় মানে আমাৰ লিভাক হঠাৎ দুজনীমান মাইকী আহি সোধে যে লড়কি হে কিয়া লড়কি হে মই কৈছোঁ ছোৱালী হয় তেতিয়া তেওঁলোকে একদম মালা চালা পিন্ধাই মানে কুমাৰী পূজা কৰালে আৰু জানেনে সেইখিনি সময়ত যে আমাৰ লিভাই পুৰা হাঁহি আছে আৰু তাই বস্তুকেইটা পুৰা হাতেৰে ধৰি আছিল এই দেখি থকা ফেমিলিটোৱে মানে কুমাৰী পূজা কৰিছে আৰু আমাৰ লিভায়ে হ'ল প্ৰথমজনী কুমাৰী পূজাত মানে 5-10 এনেকুৱাকৈ মানে ছোৱালীবোৰক কুমাৰী পূজা কৰে বন্ধুত আমাৰ লিভাই আজি প্ৰথমবাৰ মা কামাখ্যা দৰ্শন কৰিছে আৰু প্ৰথমবাৰে দেখিছেনে তাই কুমাৰী পূজাত ধুনীয়াকৈ মানে তাইকো এজনী কুমাৰী হিচাপে পুৰা মানে সেৱা ল'লে বহুত বেছি ভাল লাগিছে তাকে আৰু মানে কিবা নহয় কিবা খেলি মেলি হৈ আছিল যে চাগে এইবোৰৰ কাৰণে মা কামাখ্যা মায়ে চাগে বিচাৰি আছিলে আমাৰ লিভাক দৰ্শন কৰোৱা মায়ে চাগে বিচাৰি আছিলে তাইক চাবলৈ সেইটোৰ কাৰণে কিবা নহয় কিবা ৰূপত কিবা পৰিস্থিতিত হ'লেও মা কামাখ্যা মায়ে নিজৰ দৰ্শন কৰালে আৰু এতিয়া ধুনীয়াকৈ আমি চাকি বন্তি দিলোঁ মানে ভিতৰলৈ যাব নহ'ল যিহেতু বহুত বেছি দেৰি হৈছিলে আমি বাহিৰতে এনেকৈ ধূপ ধূনা চাকি দিলোঁ ধুনীয়াকৈ দৰ্শন কৰি আহিলোঁ লগতে এয়া চাওকচোন ইমান ধুনীয়া ধুনীয়া বেলুন পাইছোঁ লিভাৰ কাৰণে পুৰা লিভাই মানে হাতেৰে ধৰি আছে দেখিছেনে নাই এৰি নিদিয়ে চাওক হাতেৰে এৰি নিদিয়ে তাই পুৰা ভাল পাইছে সেইটো লিভাৰ কাৰণে ল'লোঁ এতিয়া আমি ধুনীয়াকৈ ধৰা দৰ্শনটো কৰিলোঁ ন মনটো পুৰা পবিত্ৰ লাগিলে যিহেতু বেলেগ ঠাইত যাম বুলি ভাবিছিলোঁ কিন্তু মা কামাখ্যা এনেকুৱা মানে শক্তি এনেকুৱা তেওঁৰ মানে মহিমা নিজৰ চৰণলৈ মাতিলে আৰু আমি ধুনীয়াকৈ এতিয়া হেৰি কৰিলোঁ এতিয়া বোলা আহা আমি এতিয়া কিবা মানে খাব যাম আৰু কামাখ্যাত গ'লে ৰাস্তাত এনেকৈ আপোনালোকে ম'ম' পাব মানে ভেজ ম'ম' তাকে যিহেতু দিনটো একো খোৱা হোৱা নাছিলে বহুত বেছি ভোক লাগিছিলে এতিয়া দাদাৰ দোকানত ধুনীয়াকৈ ম'ম'ও খালোঁ দাদা আপোনাৰ এখন দোকান এখনত আহিব আপোনালোকে ধুনীয়াকৈ ডিছকাউণ্ট পাব নেকি একদম বোলো নমস্কাৰ বুলি ক'ব ধুনীয়াকৈ ডিছকাউণ্ট পাব ইয়াত দাদাৰ ম'মৰ ওচৰতে হয় বাকী ভাল ক'ত ঘৰ আপোনাৰ বাইহাটা চাৰিআলি ঠিক আছে ভাল লাগিল লগ পাই থেংক ইউ দেই এতিয়া ধুনীয়াকৈ ম'ম' খাম আৰু A few moments later. মন্দিৰৰ পৰা আহিলোঁ যিহেতু দিনটো একো খোৱা হোৱা নাছিলে দেখিলে কি হৈছে কি হোৱা নাই তাৰ কাৰণে এতিয়া ধুনীয়াকৈ ভাত খাব লৈছোঁ দিনটো যিটোহে অৱস্থা হৈছিলে সকলোৰে বহুত বেছি ভোক লাগি আছিলে সেইটো কাৰণে সকলোৱে ধুনীয়াকৈ এসাঁজ তৃপ্তিৰে খালোঁ আৰু ফাইনেলি বাৰু ভালে ভালে ঘৰ আহি পালোঁ The next day. Later. ফাইনেলি ঘৰত আহি পালোঁ ভগৱানৰ কৃপাত আৰু ভিডিঅ'টো চাই আপোনালোকে কি ভাবিছে নিশ্চয় কমেণ্টত ক'ব এতিয়া মা কামাখ্যাৰ মায়া কি লীলা নে কি বুলি ক'ম মই নিজে ভাবি পোৱা নাই যিহেতু প্ৰথম যোৱাৰ আগতে মানে ক'ৰবাত ফুৰিব যাম বুলি যেতিয়া ওলাইছিলোঁ ঘৰত যিহেতু ভাইটিৰ দুদিনমান পিছত এতিয়া কলেজ খুলিব মাহঁতো ঘৰতে আছে মই বাৰু মাজতে গৈছিলোঁ গুৱাহাটী কিন্তু হ'লেও ভাইটিটো ঘৰতে আছে সেইটো কাৰণে ভাইটিয়ে ক'লে যে ব'লা ক'ৰবাত ফুৰি আহোঁ সেইটো কাৰণে মানে প্ৰথম মই কৈছিলোঁ আমি মা কামাখ্যা মাক দৰ্শন কৰিব যাম কিন্তু যিহেতু বহুত বেছি গৰম
গৰম হয় ইমান ৰ'দ হয় সেইটো কাৰণে লাইন পাতি ইমান ঘণ্টা লগনে ভোকে কণমানিজনীক লৈ মানে অকণমান তাই শাস্তি পাব বুলি আমি ভাবিলোঁ কি মা কামাখ্যা দৰ্শন কৰিব 2 দিনমান পাছত যাম অকণমান ঠাণ্ডা পৰিলে এতিয়া বোলে বেলেগত যাওঁ কিন্তু প্ৰথমটো তেওঁকে ধৰিছিলোঁ ন প্ৰথম তেওঁ তাতে যাম বুলি ভাবিছিলোঁ আৰু মা কামাখ্যা মন্দিৰত নগৈ যে আমি বেলেগত যাব ওলাইছিলোঁ তেওঁ তাত নগৈ যে তেওঁ দৰ্শন নলৈ যে আমি প্ৰথমতে বেলেগ যাব ওলালোঁ সেইটোৰ কাৰণে তেওঁ চাগে ভাল নাপালে আৰু সেইবোৰৰ কাৰণে এইবোৰ অকণমান শাস্তি হ'ল বাৰু যি কি নহওক আপোনালোকৰ লগতো যদি এনেকুৱা কিবা হৈছে নিশ্চয় কমেণ্টত ক'ব এতিয়া এইটো কি বুলি ক'ম মানে এইটো এতিয়া ভগৱানৰ মায়া নে আমাৰ দিনে বেয়া আছিলে নে কি বুলি কওঁ এতিয়া ধৰিব পৰা যি কি নহওক গৈ কিনে যে হঠাৎ মন্দিৰো সোমাইছোঁ একদম যোৱাৰ লগে লগে আমাৰ লিভাক কেনেকৈ মানে এই কুমাৰী পূজাত মানে তাইও পালে সেইটো এটা বহুত আচৰিত ঘটনা মানে ত' সেইটো কাৰণে মোৰ ভগৱানৰ ওপৰতো বিশ্বাস আছিলে আজিৰ পৰা আৰু বেছি বাঢ়ি গৈছে যোৱাকালিৰ পৰা চ' সেইটোৱে আপোনালোকে বিশ্বাস কৰিব বাকী যি কি নহওক লাষ্টৰখিনি বাৰু ঠিকে হ'ল কিবাকে ঘৰত ভালে আহি পালোঁ গাড়ীখনো বাৰু এতিয়া ঠিকে আছে আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে আৰু যদি ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ আৰু যিয়ে ভগৱানক বিশ্বাস নকৰে এটা হ'লে শ্বেয়াৰ কৰি দিব এটা বেলেগ ধৰণৰ ভিডিঅ' হয় আপোনালোকে যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ ছাবস্ক্ৰাইব কৰিব কাৰণ নেক্সট ভিডিঅ'টো একদম মজা মানে ডেঞ্জাৰ এটা ভিডিঅ' আনি আছোঁ তেতিয়ালৈ বোলো নমস্কাৰ এখন ফ্ৰেণ্ডছ লাভ ইউ বাই